কচুৰ মাংস বনাম এতিয়া আপুনি আহিব দেই গোটেইটো লৈছোঁ কেজিমান হ'ব আন্দাজ 5 কেজিমান হ'ব বনাই খাম আৰু এতিয়া ল'ম এতিয়া মাংস বলক আৰম্ভ কৰোঁ ভিডিঅ'টো ঔটেঙা আৰু জলকীয়া ৰচুন আদা পিঁয়াজ আৰু এইটো জিৰা ধনিয়া পিছা মছলা আৰু বাকী মাংস আৰু কেৰাহীত তেলৰ বদলি তেল দি এইটো গাহৰি চৰ্বি এইটো বেলেগ ষ্টাইলত বনিব এইটো চৰ্বি দিছোঁ আৰু ঔটেঙা বাকী জলকীয়া আমাৰ আজি খানা আছে 5-6টা মানে খাম আজি আৰু বনাইছোঁ দেখিছেনে কেনেকুৱা ষ্টাইলত যদি ভাল পায় কমেণ্ট কৰি জনাব দেই ভিডিঅ'টো শেষলৈকে চাওক ৰেচিপিটোকে দেখিছে নহয় কেনেকৈ বনাইছোঁ তেল নাই দেই ইয়াত তেল ব্যৱহাৰ নাই কৰা আৰু তেলৰ বুলি চৰ্বি অলপ দিছোঁ আৰু জলকীয়া ঔটেঙা আৰু পিঁয়াজ মাংস এয়া মই পিঁয়াজ 5টা দিছোঁ জলকীয়া 8টামান দিছোঁ ৰচুন 2টা আদা অকণমান ঔটেঙা 1টা জলকীয়া পিঁয়াজ দিয়া হৈ গ'ল এতিয়া মাংসটো ঢালিম গাহৰি মাংস ঔটেঙা বনাই আছোঁ দেই তেল নিদিয়া মাংস আপোনালোকে ট্ৰাই কৰিব দেই ৰেচিপিটো কেনেকুৱা হৈছে আৰু জনাব কমেণ্ট কৰি যদি ভাল পায় বাকী ঔটেঙা দিলোঁ তেল দিয়া নাই দেই এইটো ঔটেঙা চৌটেঙা দিয়া হৈ গ'ল এতিয়া বাকী এতিয়া সিজি আছে আৰু টাইম আছে ভাত বনাবলৈ আছে বৰ্তমান এয়া হৈ গৈছে আমাৰ ৰেচিপি খাবলৈ এতিয়া আহিব আৰু বাকী হৈ গৈছে দেখিছেনে কি ধুনীয়া কালাৰ আহিছে বিনা তেলত বনাইছোঁ দেই চাই যদি ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰম্ভ কৰিছোঁ দেই আমি খানাটো খাবলৈ অঁ ভাল লাগিছে নাই অঁ ভাল সত্যেন নহয় ভালে ল'ৰাটো ভাল লাগিছে নাই বাৰু খানাটো